Hello everyone. Aspirant Tuber বিশেষ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ লৈ আহিছোঁ। আজি আলোচনা কৰা হৈছে ভাৰতৰ বিমানবন্দৰসমূহৰ বিষয়ে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিমানবন্দৰসমূহৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি কেইটামান কথা জানি লোৱা দৰকাৰ। বিমানবন্দৰসমূহক 4টা শ্ৰেণীত ভাগ কৰা হৈছে। সেইকেইটা হৈছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, কাষ্টম বিমানবন্দৰ, ঘৰুৱা বিমানবন্দৰ আৰু প্ৰতিৰক্ষা বিমানবন্দৰত অসামৰিক এনক্লেভ। দ্বিতীয়তে এয়াৰপৰ্টখিনি মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যনৰ আণ্ডাৰত থাকে আৰু দ্বিতীয়তে হৈছে ইয়াক মেইনটেইন কৰে AAI অথবা এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া এষ্টাব্লিছ হৈছিলে 1955ত। ইয়াৰ পৰাও কুৱেশ্যন আহিব পাৰে। ইয়াৰ আগতে কেইটামান কুৱেশ্যন আলোচনা কৰি লওঁ। হোৱাট ইজ দ্য লাৰ্জেষ্ট ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো কি? উত্তৰটো হ'ব ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। নিউ দিল্লীত আছে। আৰু দ্বিতীয়তে হুইচ ৱাজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ফুল্লি সোলাৰ পাৱাৰ্ড এয়াৰপৰ্ট? বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ সৌৰশক্তি চালিত বিমানবন্দৰ কোনটো আছিল? উত্তৰ হৈছে কোচিন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, কেৰালাত আছে। তৃতীয়তে হোৱাট ইজ দ্য স্মলেষ্ট ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ সৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কি? উত্তৰ হৈছে তিৰুচি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, তামিলনাডুত আছে। হোৱাট ইজ দ্য অল্ডেষ্ট ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কি? আটাইতকৈ পুৰণি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো হৈছে জুহু এৰ'ড্ৰম, মুম্বাইত আছে। এতিয়া আমি এয়াৰপৰ্টখিনি আলোচনা কৰিম। ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, হায়দৰাবাদ, তেলেংগানাত আছে। শ্ৰী গুৰু ৰামদাসজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, অমৃতসৰ, পাঞ্জাৱ। তৃতীয়তে আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, তো আছামতে আছে, গুৱাহাটী। বিজু পাটনাইক ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, ভুৱনেশ্বৰ, উৰিষ্যা। গয়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, গয়া, বিহাৰ। ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, আগতে আলোচনা কৰি অহা হৈছে, এইটো নিউ দিল্লীত আছে, দিল্লী। বীৰ সাভাৰকাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, পোৰ্ট ব্লেয়াৰ, আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ। চৰ্দাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, আহমেদাবাদ, গুজৰাট। কেম্পেগৌড়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, বেংগালুৰু, কৰ্ণাটকা। মাংগালোৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, মাংগালোৰ, কৰ্ণাটকা। কোচিন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, কোচি, কেৰেলা। কালিকাট ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, কোজিকোড, কেৰেলা। ত্ৰিবান্দ্ৰাম ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, থিৰুৱন্তপুৰম, কেৰেলা। ছত্ৰপতি শিৱাজী মহাৰাজ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, মুম্বাই, মহাৰাষ্ট্ৰ। ডক্টৰ বাবা চাহেব আম্বেদকাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, নাগপুৰ, মহাৰাষ্ট্ৰ। জয়পুৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, জয়পুৰ, ৰাজস্থান। চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, চেন্নাই, তামিলনাডু। তিৰুচিৰাপল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, চেন্নাই, তামিলনাডু। তিৰুচিৰাপল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে তিৰুচিৰাপল্লী, তামিলনাডু। চৌধুৰী চৰণ সিং ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, লক্ষ্ণৌ, উত্তৰ প্ৰদেশ। লাল বাহাদুৰ শাস্ত্ৰী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, বাৰাণসী, উত্তৰ প্ৰদেশ। নেতাজী সুভাষ চন্দ্ৰ বসু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, কলকাতা, ৱেষ্ট বেংগল। কান্নুৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, কান্নুৰ, কেৰেলা। চুৰাট এয়াৰপৰ্ট, চুৰাটত আছে, গুজৰাট। দেৱী আহিল্যা বাই হলকাৰ এয়াৰপৰ্ট, দেৱী আহিল্যাবাই হলকাৰ এয়াৰপৰ্ট আছে ইন্দোৰ, মধ্যপ্ৰদেশত। দেৱলিম এয়াৰপৰ্ট, দেৱলিম, গোৱা। কইম্বেটৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, কইম্বেটৰ, তামিলনাডু। শ্বেইখ উল আলাম ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট,
শ্ৰীনগৰ জম্মু এণ্ড কাশ্মীৰ। ইম্ফল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইম্ফলত আছে মণিপুৰ। মাদুৰাই এয়াৰপৰ্ট মাদুৰাই তামিলনাডু। বাগডোগৰা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট শিলিগুৰি ৱেষ্ট বেংগল। মাংগালোৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট মাংগালোৰ কৰ্ণাটকা। চণ্ডীগড় ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট চণ্ডীগড়। নাছিক এয়াৰপৰ্ট নাছিক মহাৰাষ্ট্ৰ। ভাডোদাৰা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ভাডোদাৰা গুজৰাট। কুশীনগৰ এয়াৰপৰ্ট কুশীনগৰ উত্তৰ প্ৰদেশ। এইকেইটাই এয়াৰপৰ্ট আছিলে। এয়াৰপৰ্টখিনি মনত ৰাখোঁতে আপোনালোকে এটা ট্ৰিক ফ'ল' কৰিব পাৰে। যেনেদৰে কোনো এজন ব্যক্তিৰ সৈতে সেই ঠাইডোখৰ ৰিলেট কৰি তেনেকৈ মনত ৰাখিব পাৰে। আৰু বেছিভাগ ইয়াক মুখস্থ কৰা দৰকাৰ, কাৰণ প্ৰতিটো কম্পিটিটিভ এক্সামত ইয়াৰ পৰা এটা হ'লেও কুৱেশ্যন আহে। যোৱাবাৰ ADRE2 আহি গৈছে, গতিকে খুব দৰকাৰী কুৱেশ্যন। থেংক ইউ।